হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মই আজি আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে আপোনালোকৰ যিসকল বন্ধু বান্ধৱী পুৰুষ মহিলাৰ ল'ৰা ছোৱালীৰ ভোটাৰ আইডেণ্টি কাৰ্ড নাই বা ইলেকশ্যনৰ টাইমত ভোট দিব পৰা নাই, যিসকলৰ 18 বছৰ পাৰ হৈ গৈছে কিন্তু আজিলৈকে ভোটৰ কাৰ্ড আহি পোৱা নাই বা ভোট দিব পৰা নাই, তেখেতসকলে কেনেকৈ অনলাইনৰ মাধ্যমেৰে ভোটাৰ আইডেণ্টি কাৰ্ড অনলাইন কৰিব পাৰিব। মোবাইলতে হওক বা নাইবা কম্পিউটাৰতে হওক, নাইবা কম্পিউটাৰ দোকানতে যাই কেনে হওক, আপোনালোকে কেনেকৈ অনলাইন কৰিব পাৰিব। চ' অনলাইন কৰোঁতে আপোনালোকৰ কি নথি পত্ৰ লাগিব সেই বিষয়ে মই আপোনালোকক জনাই দি আহিছোঁ এই ভিডিঅ'টোৰ মাধ্যমত। চ' আপোনালোকৰ নথি পত্ৰ লাগিব আধাৰ কাৰ্ড আৰু আপোনাৰ গাৰ্জেনৰ ভোটাৰ আইডেণ্টি কাৰ্ড আৰু আপোনাৰ ঘৰৰ নম্বৰটো আৰু আপোনাৰ এড্ৰেছ প্ৰুফ, এইখিনি হ'লে আৰু মোবাইল নম্বৰটো আপোনাৰ এইখিনি হ'লে আপোনালোকৰ ভোটাৰ আইডেণ্টি কাৰ্ড এপ্লাই কৰিব পাৰিব। চ' এপ্লাই কৰিব লাগিলে ক'ত কেনেকৈ যাব লাগিব মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই দি আহিছোঁ। চ' এপ্লাই কৰিব লাগিলে আপোনালোকে ক্ৰম ব্ৰাউজাৰত আপোনালোকে নাইবা গুগলত আপোনালোকে NVSP মাৰিব লাগিব। মই মাৰি দেখাই দিছোঁ, NVSP এণ্টাৰ কৰিব লাগিব। প্ৰথম ওপৰৰ লাইনটোতে আহিছে হোম পেজ, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে এনেকৈ নতুন ইণ্টাৰফেচ এখন আহিছে। ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে এতিয়া নিউ ৰেজিষ্ট্ৰেশ্যন ফৰ জেনেৰেল ইলেক্টৰ, ইয়াত আপোনালোকে ফিল আপ ফৰ্ম, তাত আপোনালোকে ক্লিক কৰিব লাগিব। তাত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত যিসকলৰ আপোনালোকৰ লগ ইন কৰা নাই তেখেতসকলে লগ ইন কৰিব লাগিব। আৰু যিসকলৰ লগ ইন কৰা আছে তেখেতসকলে লগ ইন কৰিব নালাগে। চ' যিসকলে লগ ইন কৰা নাই তেখেতসকলে মোবাইল নম্বৰটো দি আপোনালোকে লগ ইন কৰিব। চ' মই কেনেকৈ আপোনালোকৰ লগ ইন কৰি মই আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াত ওপৰতে আপোনালোকৰ লিখা আছে, ডু ইউ হেভ এন একাউণ্ট চাইন আপ, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে ইয়াত মোবাইল নম্বৰটো টাইপ কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত ফোন নম্বৰ বহাব। ফোন নম্বৰ বহাৰ পিছত আপোনালোকে কেপচাৰটো বহাব। তাৰপিছত আপোনালোকে কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে ইয়াত নামটো লিখিব, যি নাম আছে আপোনালোকৰ সেই নামটো আপোনালোকে লিখিব, টাইপিং কৰিব। লাষ্ট নেম দিব আপোনালোকে, পাছৱৰ্ড এটা আপোনালোকে দিব। ৰিকুৱেষ্ট OTP-ত ক্লিক কৰিব। আপোনালোকৰ এটা OTP যাব, OTP-টো আপোনালোকে আপোনালোকৰ OTP-টো ফিল কৰাৰ পিছত এনেকৈ আপোনালোকে ফিল কৰিব। তাৰপিছত ভেৰিফাই ক্লিক কৰিব। ভেৰিফাই ক্লিক কৰাৰ পিছত আপোনালোকৰ কি হ'ব, ইণ্টাৰফেচখন আপোনালোকে ইউ আৰ ছাকচেছফুল চাইন আপ আপোনালোকৰ হৈ যাব। এতিয়া আপোনালোকে লগ ইন কৰিলে হয়। আপোনালোকে লগ ইন কৰিব লাগিলে কি কৰিব লাগিব মই দেখাই দি আহিছোঁ। আপোনালোকে লগ ইনত যাব। লগ ইনত যাই কিনে আপোনালোকৰ ফোন নম্বৰটো আপোনালোকে যিটো ফোন নম্বৰ দিছিলে সেই ফোন নম্বৰটো দি আপোনালোকে লগ ইন কৰিব আৰু যিটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো দি আপোনালোকে লগ ইন কৰিব। ত' মোৰ ফোন নম্বৰটো আপোনালোকক টাইপিং কৰি দি আছোঁ। পাছৱৰ্ডটো আপোনালোকে এণ্টাৰ কৰিব।
তাৰপিছত আপোনালোকৰ কেপচাৰটো OTP কৰিব। তাৰপিছত ৰিকুৱেষ্ট OTP ক্লিক কৰিব। আকৌ এটা OTP যাব। আৰু এটা গেছে ৰেডি, আৰু এটা দিছে গেছে ৰেডি কৰিব। তাৰপিছত ভেৰিফাই এণ্ড লগইন ক্লিক কৰিব। আপোনালোকৰ নতুন এটা ইণ্টাৰফেচ আহি যাব। এনেকুৱা আপোনালোকৰ নতুন ইণ্টাৰফেচ আহি গৈছে। আপোনালোকৰ নতুন ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে ইয়াত আপোনালোকে ফিল ফৰ্ম 6 আপোনালোকৰ 6 নম্বৰ ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। 6 নম্বৰ ফৰ্মখন ফিল আপ কৰিব লাগিলে আপোনালোকে 6 নম্বৰ ফৰ্মত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ নতুন ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব লাগিব এটা। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। আপোনালোকৰ মোবাইলতে চেম টু চেম এনেকৈ আহিব। তাৰপিছত আপোনালোকৰ বিধানসভা সমষ্টিটো চিলেক্ট কৰিব লাগিব। নেক্সট কৰিব লাগিব। নেক্সট কৰাৰ পিছত আপোনালোকৰ এনেকৈ আহিব। আপোনালোকৰ নেক্সট কৰাৰ পিছত আপোনালোকৰ যাৰ নামত আপোনালোকে আইডিটো বনাব তেখেতৰ নাম দিব লাগিব। আপোনালোকৰ ইংলিছ দি নামটো লেখাৰ পিছত আপোনালোকৰ তলেদি অসমীয়াটো অট'মেটিকলি আহি যাব। সেইটোৰ লগত আপোনালোকৰ কোনো ধৰণৰ হেৰি কৰিব নালাগে। তাৰপিছত আপোনালোকে পাছপোৰ্ট চাইজ ফটো এটা আপলোড কৰিব লাগে। পাছপোৰ্ট চাইজ আপলোড ফটো কৰিব লাগিলে আপোনালোকে সেইটো আপোনালোকৰ কৰি ল'ব। ক্ৰপ কৰি পেলাই আপোনালোকে ক্ৰপটো মিলাই ল'ব। মিলাই লৈ কেনে আপোনালোকে ছেভ কৰিব। আপোনালোকৰ ছেভ কৰাৰ পিছত এনেকৈ আপোনালোকৰ ছেভ হৈ যাব। ছেভ হৈ যোৱাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকে ৰিলেটিভ আপোনালোকে ফাদাৰ কৰিব। যদি আপোনালোকৰ ফাদাৰ নাই তেনেহ'লে মাদাৰ কৰিব। আপোনালোকৰ ভোটাৰ আইডেণ্টিটি কাৰ্ডত যদি ফাদাৰ কৰে ফাদাৰ আহিব, আৰু যদি মাদাৰ কৰে তেনেহ'লে মাদাৰ আহিব। ৱাইফে কৰিব। আৰু যদি হাজবেণ্ড আহে হাজবেণ্ডৰ নাম আপোনালোকে চিলেক্ট কৰিব। ৱাইফৰ নাম দিলে ৱাইফৰ নাম চিলেক্ট কৰিব লাগিব। তেনেকৈ মই ফাদাৰ দিছোঁ, মই ফাদাৰৰ নামটো চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনালোকে নেক্সট কৰিব লাগিব। নেক্সট কৰাৰ পিছত আপোনালোকে মোবাইল নম্বৰটো দিব লাগিব। তাৰপিছত আপোনালোকে ইমেইল খুজিছে, ইমেইলটো নিদিলেও কথা নাই আপোনালোকৰ। তাৰপিছত আপোনালোকে নেক্সট কৰিব লাগিব। নেক্সট কৰাৰ পিছত আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে নেক্সট কৰিব লাগিব। নেক্সট কৰাৰ পিছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰিব লাগিব। ডেট অফ বাৰ্থটো আপোনালোকে চিলেক্ট কৰিব।
তাৰপিছত আপোনালোকৰ এটা ছাপৰ্টিং ডকুমেণ্টছ লাগিব। ছাপৰ্টিং ডকুমেণ্টছত আপোনালোকৰ যিটো ডেট অফ বাৰ্থটো আপোনালোকৰ পান কাৰ্ডো দিব পাৰিব, হয়তো আধাৰ কাৰ্ড লৈ দিব পাৰিব। চ' আপোনালোকৰ ছাপৰ্টিং ডকুমেণ্টছত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ছাপৰ্টিং ডকুমেণ্টছ আধাৰ কাৰ্ড চিলেক্ট কৰিব। আধাৰ কাৰ্ড নাই যদি আপোনালোকৰ পান কাৰ্ড চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে আধাৰ কাৰ্ডখন দিব। আধাৰ কাৰ্ড দিয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সট কৰাৰ পিছত আপোনালোকে হাউচ নম্বৰটো আপোনালোকে দিব। আপোনালোকৰ হাউচ নম্বৰটো দিব। চ' হাউচ নম্বৰটো দিয়াৰ পিছত আপোনালোকৰ লোকেলিটিটো দিব, নাইবা ৰোডটো নেম দিব। লোকেলিটি আপোনালোকৰ কি হয় আপোনালোকে সেইটো দিব, নাইবা আপোনালোকৰ ৰাস্তাটো কি হয় আপোনালোকে সেই ৰাস্তাটো দিব। তাৰপিছত আপোনালোকে ভিলেজটো ক্লিক কৰিব। তাৰপিছত আপোনালোকে পোষ্ট অফিচ দিব। তাৰপিছত আপোনালোকৰ পিন কোডটো বহাব। তাৰপিছত আপোনালোকৰ সমষ্টিটো বহাব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো বহাব। তাৰপিছত আপোনালোকে এড্ৰেছ প্ৰুফৰ ডকুমেণ্টছ লাগিব। আপোনালোকে এইটো ডকুমেণ্টছ আপোনালোকে আধাৰ কাৰ্ডে দিব। আধাৰ কাৰ্ড দিয়াৰ পিছত আপোনালোকে এইটো ফিল আপ হৈ যাব। নেক্সট কৰিব। তাৰপিছত আপোনালোকৰ কেটেগৰী অফ ডিছেবিলিটি সুধিছে, আপোনালোকে কিবা শাৰীৰিকভাৱে অক্ষম নেকি এইটো কথা সুধিছে। আপোনালোকে যদি শাৰীৰিকভাৱে অক্ষম তেনেহ'লে আপোনালোকে এইটো চিলেক্ট কৰিব লাগিব, আৰু এইটো নহয় তেনেহ'লে যিটো অপশ্যনেল হয় আপোনালোকে নকৰিলেও কথা নাই। তাৰপিছত আপোনালোকে নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনালোকৰ ফেমিলি মেম্বাৰ আপোনালোকৰ ফাদাৰৰ নেমটো লিখিব। আপোনালোকৰ ৰিলেশ্যনশ্বিপটো লিখিব। তাৰপিছত আপোনালোকৰ ফাদাৰৰ আপোনালোকৰ জিভিটি নম্বৰটো লিখিব। আপোনালোকৰ ফাদাৰৰ ভোটাৰ আইডেণ্টি কাৰ্ডৰ যিটো নম্বৰ আছে সেই নম্বৰটো আপোনালোকে টাইপিং কৰিব। আপোনালোকে ফাদাৰ দিলে ফাদাৰ টাইপিং কৰিব লাগিব, আৰু মাদাৰ দিলে মাদাৰৰ ভোটাৰ আইডেণ্টি কাৰ্ড টাইপিং কৰিব লাগিব। তাৰপিছত আপোনালোকে নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনালোকৰ ভিলেজটো দিব, নামটো আকৌ। তাৰপিছত আপোনালোকৰ ষ্টেটটো দিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো দিব। তাৰপিছত আপোনালোকৰ এইটো I am ordinarily a resident at the address mentioned at section 8/A in from 6 since এইটো আপোনালোকে এইটো জানুৱাৰী কৰি দিব। তাৰপিছত আপোনালোকৰ প্লেচটো দিব, আপোনালোকৰ ভিলেজৰ নামটো দিলে হয়। তাৰপিছত আপোনালোকে নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনালোকৰ এটা কেপচাৰ বহাব লাগিব। কেপচাৰটো আপোনালোকে বহাব, ওপৰত কেপচাৰ দিয়ে আছে। তাৰপিছত আপোনালোকে চেণ্ড OTP ক্লিক কৰিব। তাৰ ওপৰত আপোনাৰ OTP যাব। কেপচাৰটো ভুল হৈছে মোৰ। চেণ্ড OTP ক্লিক কৰিব। OTP এটা যাব। OTPটো আপোনালোকে এণ্টাৰ কৰিব।
তাৰপিছত আপোনালোকে প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰিব। তাৰপিছত প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফৰ্ম 6 নম্বৰ ফৰ্ম আপোনালোকৰ ফিল আপ হৈ যাব। ইয়াত আপোনালোকৰ কিবা ভুল যদি হৈছে এতিয়া আপোনালোকে শুধৰণি কৰিব পাৰিব। আপোনালোকে চাই দিব একবাৰ, আৰু যদি শুদ্ধ হৈছে তেনেহ'লে আপোনালোকে ছাবমিট কৰিব, আৰু যদি কিবা ভুল হৈছে তেনেহ'লে কিপ এডিটিঙত আপোনালোকে ক্লিক কৰিব। আপোনালোকৰ মোবাইলতো এনেকৈ আহিব, আপোনালোকৰ কম্পিউটাৰতো আহিব। নিজৰ মোবাইলতো কৰিব পাৰিব, আপোনালোকৰ বেলেগৰ কম্পিউটাৰতো কৰিব পাৰিব। তাৰপিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ এইটো এজ কৰিব। এজ কৰাৰ পিছত আপোনালোকৰ এইটো ছাবমিট হৈ যাব। ছাবমিট হৈ যোৱাৰ পিছত আপোনালোকৰ ৰেফাৰেঞ্চ নম্বৰ পাই যাব। আপোনালোকে ৰেফাৰেঞ্চ নম্বৰটো আপোনালোকে মোবাইলত স্ক্ৰীনশ্বট কৰি ৰাখিব, নাইবা আপোনালোকৰ ডাউনলোড একনলেজমেণ্ট এখন আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লৈ আপোনালোকৰ সেইখন ৰাখি থৈ দিব। হয়তো আপোনালোকৰ ডিএলত তাতে জমা দিব, নাইবা গাঁওবুঢ়াত তাতে জমা দিব। তো আপোনালোকৰ ভোটৰ অনলাইন প্ৰচেছটো এনেকৈ এইখিনি কৰিলে আপোনালোকৰ ঘৰত আহি আনি আপোনালোকৰ ভোটৰ আইডেণ্টি কাৰ্ডখন দি দিব। আৰু যদি নিদিয়ে তেনেহ'লে আপোনালোকে নিজে ষ্টেটাছটো চাই কেনে আপোনালোকে নিজে ডাউনলোড কৰিব পাৰিব। চ' এইখিনি আপোনালোকৰ ভোটৰ অনলাইন কেনেকৈ কৰিব লাগে এইখিনি মই সবিশেষ আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে জনালোঁ। আপোনালোকে ভিডিঅ'টো যদি সঁচাকৈ ভাল পাইছে তেনেহ'লে আগন্তুক যদি আপোনালোকক এনে ধৰণৰ নতুন নতুন আঁচনিৰ সম্পৰ্কে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিব, আৰু লগতে লগৰ বন্ধু বান্ধৱীসকলৰ